গাইজ এতিয়া বৰ্তমান আমি তাৰকলা বুলি এডোখৰ জেগা পাইছোঁহি চাহ খাবলৈ মন গ'ল গোটেইখিনি সেইবাবে চাহ খাবলৈ ৰ'লোঁ আৰু এয়া আমি ক'ত চাহ ৰ'বা চাহ বনাই আছে ইয়াত ये तारकोला है ना तारकोला नेपाली हो क्या कस्तो खबर छ राम्रो राम्रो एक এতিয়া আমি ক'ত পালো तारकोला पालो क्या क्या मिला क्या नाम था तारकोला ঠাণ্ডা লাগে কাপোৰ কেনেকুৱা লাগিছে জাৰ্ণিটো ক আমি এতিয়া ইয়াতে চাহ খাম ইয়াত তাৰপাছত দেখাই আছোঁ আমি ক'লৈ গৈ আছোঁ কিন্তু বহুত ধুনীয়া জেগা এডোখৰলৈ গৈ আছোঁ চাই থাকিব মোৰ ভিডিঅ'টো এইজন হৈছে আমাৰ নেপালী দাদা তেখেতে বনোৱা ম'ম' আমি এতিয়া ট্ৰাই কৰিম আৰু ম'ম' নাখালে কি হ'ব আৰু ম'ম'টো খাব লাগিব ন চাওঁচোন কিমান হয় টেষ্টি रे ठीक है भैया हाँ गरम गरम मोमो अभी এতিয়া আমি চাই লওঁ খাই পেলাই তাৰপাছত জনাই আছোঁ কেনেকুৱা টেষ্ট ম'ম' খোৱা ম'ম' আপোনালোকৰ দোকান भेज मोमो बहुत टेस्टी बहुत टेस्टी আহি মেলি আমি এতিয়া বৰ্তমান হোটেলত চেক ইন কৰিছোঁ আৰু এইখনেই হোটেল য'ত আমি ৰুম ল'লোঁ দ্য মেৰো হোটেল তাৰ ফ্ৰণ্টৰ এম্বিয়েন্সটো বৰ ধুনীয়া আছিল সেইবাবে ভাবিলোঁ আপোনালোককো অকণমান ইয়াৰ এম্বিয়েন্সটো দেখাওঁ ধুনীয়া আছিল হোটেলখন এক্সপিৰিয়েঞ্চটো বেয়া নহয় ভালে আছিল আপোনালোকে যদি কেতিয়াবা গেংটকলৈ যায় ইয়াত থাকিব পাৰে মই ৰেকমেণ্ড কৰিম ভাল আছিলে ব্যৱহাৰ পাতি তেখেতসকলৰ ষ্টাফৰো ভালে আছিলে চাওকচোন ভাল লাগিছে হোটেলখনৰ এটা ইণ্টাৰেষ্টিং কথা হ'ল যে সৰু বাচ্চাবিলাক লৈ গ'লে বৰ নহ'ব সিহঁতি কাৰণ ইয়াত গেম পাৰ্লাৰ এটাও আছে আমাৰ এখেতে খুব ভাল পায় এইবিলাক সেইবাবে তেওঁ চখেৰে খুব চাই আছিল আৰু ময়ো মনে মনে তেওঁক ভিডিঅ' কৰি আছিলোঁ আমি এতিয়া বৰ্তমান আহি পালোঁ গেংটক আৰু বৰ্তমান এখন হোটেলত ৰুম ল'লোঁ আৰু চেক ইন কৰা হৈ গ'ল এতিয়া আমি ভাবিছোঁ অলপ মাৰ্কেট ওলাই যাওঁ M.Gmargলৈ ৰেডি হৈ আছোঁ আৰু ওলাই যাব লাগে আৰু এফালে আমাৰ এখেত বহি মেলি একদম মাৰ্কেটখনলৈ যাবলৈ এক্সাইটেড হৈ আছে কাৰণ বহুত দিনৰ পৰা M.Gmarg কৰোঁতে কৰোঁতে আজি ফাইনেলি যাবলৈ পাই আছোঁ ব'লকচোন M.Gmargখন ঘূৰি আহোঁ আমাৰ হোটেলৰ আগফালৰ ভিউখিনি আৰু এতিয়া গৈ আছোঁ কিন্তু বহুত বেছি ঠাণ্ডা গাইজ পেণ্টালন্সখন একদম আমাৰ একদম হোটেলৰ ওচৰতে আছে দেখিছেনে আৰু আমাৰ পণ্ডিতকেইটা আগবাঢ়ি গৈ আছে আৰু মই পাছে পাছে গৈ আছোঁ আমাৰ M.Gmargৰ পৰা আমাৰ ৰুম বেছি দূৰ নহয় ওচৰতে হয় ব'লক দেখাই আছোঁ আপোনালোকক M.Gmargত সোমাই গ'লোঁ এতিয়া অলপ কেছটো চিনি পাইছে চাগে আপোনালোকে দেখিছেনে সুন্দৰ এয়া দেখিছে নহয় ৱাও হোৱাট এ ভিউ এয়াই চাবৰ কাৰণে আহিলোঁ কাজিৰঙাৰ পৰা গেংটক দেখিছেনে Look at the view. What a view. এইফালে আছে কি এখন মাদেম মহাত্মা গান্ধীক দেখুৱাব লাগিব বলক মহাত্মা গান্ধীৰ ওচৰলৈ যাওঁ গান্ধীজী আমাৰ কাৰণে ৰৈ আছে আৰু আমিও তেওঁক লগ পাবলৈ বহুত এক্সাইটেড হৈ আছোঁ এক্সাইটেড
ফাইনেলি আমি মহাত্মা গান্ধীক লগ পাম এয়া আমাৰ বাপুজি ৰৈ আছে আৰু চবে সেলফি লৈ আছে মই চান্স নাই পোৱা এতিয়ালৈকে তাকে অকণমান ভিডিঅ' কৰি লৈছোঁ গাইজ আমি M.Gmargত এতিয়া বৰ্তমান আছোঁ আৰু বহুত এক্সাইটেড হৈ আছিলোঁ হোপফুলি আহি পালোঁ আৰু আশা কৰোঁ আপোনালোকেও এইখন ভাল পাব চাই পেলাই ছোৱালী হৈ ছোৱালীক চাইছোঁ উপায় নাই কিমান ধুনীয়া ধুনীয়া ছোৱালী দেখিছেনে মানে ধুনীয়া চাই মানুহজনৰ একদম কাণ ঠাণ্ডা হৈ গৈছেগৈ তেওঁ এতিয়া সেইকাৰণে টুপি এটা ল'বলৈ সোমাইছে এখন দোকানত এয়া দেখিছেনে ইয়াত সেলফি ফটো ধুনীয়াকৈ ল'ব পাৰে পাৰিছা অকণ হহুৱাই দিছোঁ গাইজ জেগাত ফটো মাৰিম বুলি ভাবিছোঁ যদিও পৰা নাই কাৰণ লাইট নাথাকিলে ফটোখন ইমান ভাল নাহে সেইবাবে ভাবিছোঁ দিনত আমি ফটো তুলিম এতিয়া এনেকৈ ভিডিঅ'টো কৰি থৈছোঁ আৰু ইয়াত মাৰ্কেটখন কিন্তু বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে আপুনি খুব সস্তাতো পোৱা যায় বস্তু কিছুমান দেখিছোঁ দুই এখনত সোমাই কিন্তু এতিয়ালৈকে মই একো লোৱা নাই কিবা ল'লে আপোনালোকক দেখুৱাই থাকিম গাইজ এইটো কি হয় বাৰু এই আমাক জোতা এযোৰ চাওঁ বুলি আহিলোঁ স্পৰ্টছ শ্বু তাকে ইয়াতে চাই আছোঁ চাইজ বিচাৰি পোৱা নাই চাওঁচোন কি ল'ব পাৰোঁ ইমান দিনে ফটো বা ভিডিঅ'ত দেখি থকা মাৰ্কেটখন আজি চকুৰ আগত দেখা পাই খুবেই ভাল লাগিল বিৰাটেই ধুনীয়া আছিল গাইজ M.Gmargৰ ৰাস্তাটো সঁচাকৈ বহুত চাফা আছিল আগতে শুনিছিলোঁহে কিন্তু আজি নিজে দেখিলোঁ আৰু এয়া ৰাস্তাৰ কাষত ফুলৰ টাববিলাক দেখা পাইছেনে ইমান ধুনীয়াকৈ সজাই ৰাখিছিল যেন মানে বৰ ধুনীয়া চাফা বহুত আৰু এয়া আমি তললৈ গৈ আছোঁ আণ্ডাৰগ্ৰাউণ্ডত বহুত মাৰ্কেট আছিল আৰু যিমান তললৈ যাব পাৰি সিমান কাপোৰ বা বস্তুবিলাক সিমান সস্তা আছিলে সেইখিনিয়ে দেখা পাইছোঁ আৰু আজি যিহেতু আমাৰ ফাৰ্ষ্ট ডে আছিল আৰু সেইবাবে ভাবিছোঁ যে আজি আমি মাৰ্কেট নকৰোঁ জাষ্ট আমি মাৰ্কেটখন অকণমান ঘূৰিলোঁ আৰু চালোঁ কেনেকুৱানো আৰু তললৈ যিমান গৈ আছোঁ মানে দামবিলাক সিমান কমকৈ শুনি আছোঁ কিন্তু আজি আমি মাৰ্কেট যিহেতু নকৰোঁ সেইবাবে একো লোৱা নাই আৰু এটা কথা পাহাৰৰ তললৈ গৈ থাকিলে একো আমনি নালাগে কিন্তু পাহাৰৰ ওপৰলৈ উঠি আহোঁতেহে গম পোৱা যায় আচল মজাটো সেইকাৰণে ভাবিলোঁ বেছি দূৰলৈ নাযাওঁ অকণমান নিজেও চাওঁ আৰু আপোনালোককো দেখুৱাওঁ মাৰ্কেটখন কিন্তু আজি যিহেতু ভাগৰো লাগিছে আমাৰ চবৰে সেইবাবে ভাবিলোঁ বেছি দূৰ নাযাওঁ আৰু ভাত পানী খাই আমি ৰুমলৈ যাওঁ ৰেষ্ট লওঁ কাইলৈ ৰাতিপুৱালৈ আকৌ আমাৰ নতুন যাত্ৰা আৰম্ভ কৰিম ভাত খোৱা হোটেল বিচাৰি এতিয়ালৈকে আমি 2 কিলোমিটাৰমান আহিলোঁ য'ত ত'ত খাবও নোৱাৰি তো বিচাৰি আছোঁ বহুত দূৰৰ পৰা আহিলোঁ গোটেইখন বিচাৰিয়ে নাপাওঁ হোটেলখন মাটিৰ তলত সোমাই থাকিলে ক'ত বিচাৰি পাম বাৰু এই দেখিছেনে ক'ত সোমাই আছে সেইখন তলত ইমান আণ্ডাৰগ্ৰাউণ্ডত সোমাই আছে এখন হোটেল এইয়া শুনিছেনে এখন ভয়ে লাগে দেই ইমান তলত বাপৰে এয়া আমি গোটেইকেইটা বহি গ'লোঁ আৰু আজি যিহেতু ভোকো লাগি আছিল চবৰে সেইকাৰণে মই যিহেতু ঠাণ্ডা লগাৰ বাবে ৰুটি খাম ক'লোঁ আৰু ইহঁতি ভাত ল'লে আৰু মটন খাইছে আৰু এয়া আমি খাই বৈ টেষ্টি আছিলে বাৰু দেই ভাল লাগিছিলে তাত বেছিকৈ ভাল লাগিছিলে তাত এটা মূলা চাটনি বনাইছিলে সেইটো খুব টেষ্টি আছিলে খাই বৈ আকৌ ৰুমলৈ ৰাওনা হ'লোঁ আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু ইয়াৰ নেক্সট পাৰ্টটো ইয়াৰ পাছতে আহি আছে আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিব আৰু মোৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই